আৰু যাম সেইখিনি কৰ্তব্য ল'ম। আৰু বিশেষকৈ আজি মোৰ খুব এটা ভাল লাগিছে, আমি জ্যেষ্ঠ মানুহখিনি আছো, কিন্তু কথা হ'ল জ্যেষ্ঠ মানুহখিনিৰ লগতে আমি গোটেইখিনি আগবাঢ়িব নোৱাৰিম। আমাৰ যিখিনি আমি জানো, আমাৰ যি হাত সাধাৰণভাৱে ক'ব বিচাৰি যে হাত চিম্বল, আমাৰ এই হাতৰ চিম্বলটো হয়তো কোনটো হ'ল জানেনে? এইটো আমাৰ পেৰেণ্ট কংগ্ৰেছ, এইটো যুৱ কংগ্ৰেছ, NSY, সেৱা দল আৰু মহিলা কংগ্ৰেছ। এইটো আমাৰ মজবুত। এই বস্তুখিনি আমি যদি মজবুত কৰি লওঁ তেতিয়াহ'লে আমি সহজতে ইয়াৰ পৰা জিকি যাম। এই সমষ্টি আমি ল'বই লাগিব। এই সমষ্টি 12টা ভোট আছে, 12টা আপোনাৰ 52টা মোটামুটি গোটেইখিনি হৈছে, কিছু আছে, এই দুটাটো আছে জমা, গোটেইখিনি একগোট কৰি মুঠতে মই এই সপ্তাহৰ ভিতৰত কথা দিছো, মই এই সপ্তাহৰ ভিতৰত মানে কৰিম। আৰু বিশেষকৈ কিছুমান অলপ হেৰি আমাৰ যিটো মানে কথা আছে, মানে বাঙালী আপোনাৰ আণ্ডাৰ ব্লকটোত আপুনি কৈ দিয়ক, তেখেতে মণ্ডলৰ ইনচাৰ্জ আপুনি এইটো আপোনাক একদম 2 দিনৰ ভিতৰত কৰিব। আপোনাক জানে খুব প্ৰেছাৰ কাম। মই এইটো লাগি মই মানে ইয়াতে থাকিয়ে মই কামখিনি মানে কৰাই লৈ যাম। মই এইখিনি মানে কথা দিলোঁ। গতিকে আজি যিখিনি সভাৰ মানুহখিনিক অত্যন্ত আজি মই অন্তৰেৰে ভাল লাগিছে। এনেকুৱা যদি কৰ্মীখিনি আমি আগবাঢ়ো, নিশ্চয় আমি আগবাঢ়ি যাব পাৰিম। বিশেষ ক'বলগীয়া থাকিলে দিবলৈ নকৰোঁ, মোৰ হেৰি আছে, মই বক্তব্য সামৰণি মাৰিছোঁ।